এগৰাকী মাতৃ পৰগামী হৈ যোৱাত তেখেতৰ আত্মাৰ সদ্গতিয়তে আজি আমাৰ অল্পমতীসকলক নিমন্ত্ৰণ কৰি আনি ইয়াতে দিহানাম গাইছে। গতিকে আমি ইয়াতে এই গুণকৰ্মত আমি কি কৰিছো, আজি শ্ৰৱণ কীৰ্তন কৰিছো। কীৰ্তন কৰিলে আমাৰ ধৰ্ম হৈছে গৈছে, কিন্তু আপোনাৰ মহামহন্তসকলে শ্ৰৱণ কৰিছে, আপোনাৰ সকলৰ কি লাভ হ'ব? কোৱা হৈছে এই শ্ৰৱণতে পাপ হইব নাখ। শ্ৰৱণ আকৌ এটি লগাই দিছো চুটিকে ঘোষা, আপোনাৰ হবে লগ মিহি মিহিকে উখা। এ ৰাম ৰাম কাখি নেজা ও গয়া নেজা নাজা বিন্দা বনে এ হৰি দহৰণ লাইবু ভকতইৰ গংগা